হেল্ল' ষ্টুডেণ্ট, আমি যদি জীৱনত এজন সফল ব্যক্তি বা এজন ডাঙৰ মানুহ হ'ব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমি চাৰিটা কথাত যদি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমি এজন ডাঙৰ মানুহ হ'ম, তাত কোনো সন্দেহ নাই। তাৰ প্ৰথম কথাটো হৈছে আমাৰ প্ৰত্যেকৰে ঘৰত বৃদ্ধ পিতৃ মাতৃ থাকে। সেই বৃদ্ধ পিতৃ মাতৃক আমি কেতিয়াও অৱহেলা কৰিব নালাগে। দ্বিতীয় কথাটো হৈছে কেতিয়াবা আমি যদি অভাৱৰ কাৰণে পুৰণি সাজ পোছাক পিন্ধিব লগা হয়, সেই পুৰণি সাজ পোছাকৰ ওপৰত কেতিয়াও আমি অৱহেলা কৰিব নালাগে। সাধাৰণ জীৱন যাপনক আমি কেতিয়াও অৱজ্ঞা কৰিব নালাগে। আৰু চতুৰ্থ কথাটো হৈছে আমি দৰিদ্ৰতাক কেতিয়াও অৱহেলা কৰিব নালাগে। এই চাৰিটা যদি আমি মানি চলোঁ, এই চাৰিটা কথাৰ ওপৰত যদি আমি 100% গুৰুত্ব দিওঁ তেতিয়াহ'লে আমি এজন ডাঙৰ মানুহ হ'ব পাৰিম, তাত কোনো সন্দেহ নাই।